আছোঁ বৰ্তমান আমাৰ ভণ্টিহঁতৰ ঘৰত। যোৱাকালি ঘৰ পাওঁতে মানে দেৰি হ'ল, 7টামান বাজিলে। মই ভণ্টিহঁতৰ ঘৰ আহিব নোৱাৰিলোঁ। আজি চাবলৈ আহিছোঁ সিহঁতৰ ঘৰখন। আৰু দেখিছেনে কি অৱস্থা হৈছে সিহঁতৰ ঘৰখন, একেবাৰে ভাঙি শেষ। এয়াই হৈছে আমাৰ ভণ্টিহঁতৰ ঘৰ। আৰু ইহঁতৰ মানুহবোৰ যেতিয়াৰ পৰা বানপানী হৈছিলে তেতিয়াৰ পৰা আমাৰ ঘৰতে আছেগৈ। আৰু আজি আপোনালোকক ঘৰখন দেখুৱাব আহিলোঁ। দেখিছেনে পানী কিমান হৈছিলে। আপোনালোকে ঘৰৰ বেৰখন চালেই গম পাব কিমান পানী হৈছিলে। একদম ইয়ালৈকে দেখিছেনে, প্ৰায় 10 ফুটমান মানে ওপৰত পানী গৈছিলে। আৰু কি অৱস্থা হৈছে চাওকচোন। আৰু ইয়াৰ পিছফালে দেখিছেনে, এইখনেই হৈছে ৰাওনা পথাৰ। আৰু এই পথাৰখন হৈছে ৰাওনা পথাৰ বুলি কয়। আৰু এইফালে আছে নাগালেণ্ড, দেখিছেনে সন্মুখত নাগালেণ্ড। আৰু সৌ নাগালেণ্ডৰ পৰাই মানে দিখৌ নদীখন বৈ আহিছে। আৰু সৌফালে আছে বিহুবৰ চন্তক। আৰু কি অৱস্থা হৈছে দেখিছেনে, পলস পৰি একেবাৰে শেষ। মানুহে যদি ৰুইছিলোঁ মানে চব মানে ডুবি শেষ। আৰু আমাৰ ভণ্টিহঁতৰ ঘৰ সৌখন দেখিছেনে, মানে এইফালৰ পৰাই দিখৈ নদীয়ে মানে একদম ধাহি মুহি লৈ গৈছে, একদম এইপিনি লৈ গৈছেগৈ আমাৰ ভণ্টিহঁতৰ ঘৰৰ ফালে। দেখিছেনে কি অৱস্থা হৈছে আমাৰ ভণ্টিহঁতৰ ঘৰখন। ঘৰ বুলিবলৈ একোৱেই নাই, চব বস্তু বাহিনী উটি গ'ল পানীত। আৰু এইটো ধানৰ ভঁৰাল আছিলে, ধানো শেষ। দেখিছেনে ধানৰ অৱস্থা। ধান আছিলে নি ইয়াত, চব তিতিলে। ক'ত থাকিব আৰু, ইয়াৰ ওপৰলৈকে পানী হৈ গৈছে ভঁৰালৰ। আৰু এইফালেও আছিলে ভঁৰালত ধান, চব তিতি শেষ। এইবোৰ দেখিছেনে ধান, ইয়াতো ধান আছিলে, ধান ৰাখিছিলে। হ'ব নালাগে, খুলিব নালাগে। সেইবোৰ দেখিছেনে ধান ড্ৰামত থৈ দিছিলে, তিতি শেষ একেবাৰে। তো এয়াই হৈছে ঘৰৰ অৱস্থা, দেখিছেনে কি কম, ক'বলৈ ভাষা নাই। আৰু এইটো ভণ্টিৰ ৰুম আছিলে, এইখন বিচনা দেখিছেনে কেনেকুৱা হৈ আছে অৱস্থা। ডিভান আছিলে এখন, এডাল আলনা একদম পলসত পোত খাই আছে গোটেই, দেখিছেনে বিচনা। মানে যেনে তেনে সেইদিনা মানুহকেইটাহে বাচিলে, বাকী একো বস্তু মানে নাবাচিলে। আমাৰ ভণ্টি ছোৱালী সেইদিনা পিঞ্চিকো মানে একদম কান্ধত তুলি বাপেকে লৈ গৈছে আলিৰ মূৰলৈ, যেনে তেনে নিছে। মানে ইমানখিনি ইয়াতে পানী হৈ গ'ল। আৰু এয়া হৈছে ভণ্টিৰ দদাইকহঁতৰ ঘৰ। এয়া ডাঙৰ দদাইকৰ ঘৰ, আৰু এয়া সৰু দদাইকৰ ঘৰ ভণ্টি। দেখিছেনে পানী কিমান হৈছিলে ইয়াত। ৱালখনত চিনটো আছেই, ৱালৰ এই তালৈকে পানী হৈছে। তেনেহ'লে চাওকচোন, মানুহটো একদম ডুবি, মানে মানুহটোৰ ওপৰত পানী গৈছে, প্ৰায় 10 ফুটৰ ওপৰত। আৰু এয়া দেখিছেনে আমাৰ ভণ্টিহঁতৰ ঘৰৰ মানে দেউতাকৰ এটা বাকচ হেৰাইছিলে। এইটো টকা 10,000 আছিলে, বৰ্তমান পোৱা হ'ল। এইটো শুকাই গ'ল কাৰণে বাকচটো দেখা গ'ল, দেখিছেনে পানী। ইয়াতে আছিলে পইচা 10,000, কিন্তু পানী হোৱাৰ পৰা ইয়াত আহিব পৰা নাই। আৰু যেতিয়া অলপ অলপ শুকাইছিলে তেতিয়া মানে বিচৰা গৈছিলে, কিন্তু পোৱা নগ'ল। আজিহে মানে পোৱা গ'ল এইটো বাকচটো, দেখিছেনে। হওক, ঘৰৰ পৰা উটি আহি ইয়াত পালেহি বাকচটো, আৰু ইয়াতে পইচা 10,000 সোমাই আছিলে হেনো। কি অৱস্থা দেখিছেনে।
বাকচটো খুলি চাচোন। আৰু আমাৰ ভণ্টিহঁতৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো দেখিছেনে? মেইন ৰোডৰ পৰা এনেকৈ সোমাই আহিব লাগে। ইয়াত জান এখন আছে আৰু প্ৰায় 100 মিটাৰমান সোমাই আহিব লাগে এনেকৈ ভিতৰলৈ। আৰু তাত ঘৰ। আৰু কেনেকুৱা পানী হৈ গৈছিলে দেখিছেনে? আৰু যিদিনা পানী হৈছিলে মানে এইফালে ওলাবই পৰা নাই, মানে পূৰা এডিঙি যেতিয়া ওলাইছিলে এডিঙি পানী। আৰু সেইটো পিছফালেদিহে মানে সেই মেইন ৰাস্তাত ওলাইছিলে। তো কেনেকুৱা অৱস্থা হৈছে দেখিছেনে? প্ৰায় সেই মেইন ৰোডৰ পৰা 100 মিটাৰমান সোমাই আহিব লাগে। আৰু এইখিনি কয় শিমলুগুৰি টিপমীয়া গাঁও। এইখনে হৈছে টিপমীয়া গাঁও, শিমলুগুৰি। বাকচ এটা হেৰাই আছিলে ভণ্টিৰ মানে শহুৱেকৰ, শহু দেউতাকৰ। বাকচটো অৱশেষত পোৱা হ'ল। এইটো পৰি আছে দেখিছেনে? ইয়াত পইচাও সোমাই আছিলে বোলে 10,000 টকা। অৱশেষত পোৱা হ'ল বাকচটো। আৰু এয়া ভণ্টিৰ দদাইহঁতৰ ঘৰ, সৰু দদাই। কি হৈছে অৱস্থা চাওক। পূৰা পলস সোমাই গ'ল ন? চাওক গোটেই পলস পৰি কেনেকুৱা হৈ আছে ঘৰৰ ভিতৰৰ অৱস্থা। এয়া হৈছে আমাৰ ভণ্টিৰ মাজু খুৰীয়েকৰ ঘৰ। কি অৱস্থা হৈছিল ভাবিলেই কিবা বেয়া লাগি যায়। ঘৰখনৰ আগৰ ফটো একপি মই ভিডিঅ'ত লগাই দিম, আপোনালোকে চাব। আৰু এতিয়া চাব কেনেকুৱা অৱস্থা হ'ল।